হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই চেনেল। এতিয়া পাইছে 4:35 আৰু ৰাতিপুৱালৈ মেজি জ্বলাব লাগিব। সেইকাৰণে মই পুৱা সোনকালে উঠিলোঁ, নহ'লে মেজি জ্বলা দেখাই পাব নহয়। তো ফাইনেলি মই পথাৰ আহি গ'লোঁ আৰু পুজি জ্বলাব মানুহ আহি গ'ল। পুজি জ্বলাব এতিয়া এইটো নাৰাৰ পুজি আৰু এই কল চচনি এইটো মঠ এইটো নাৰাৰ আৰু মই জুম কৰি দিছোঁ এইটো মঠ। বৰষুণ দিয়াৰ কাৰণে পথাৰত পানী হৈছে, সেইকাৰণে জ্বলাটো অলপ টানেই, তথাপিও জ্বলিব অলপমান হ'লে। জ্বলছে, লাহে লাহে ধোৱা ওলাব দিছে। তো মই আহি গ'লোঁ পথাৰত। বৰষুণ দিয়াৰ কাৰণে পানী হৈছে পথাৰত, সেইবাবে অলপমান দিগদাৰ হৈছে। তো ফাইনেলি জ্বলি গ'ল, আধা জ্বলিয়ে গ'ল। কল চচনিৰ মঠ যিহেতু পটকৈ জ্বলি যাব, কল চচনি পুৰা হ'ল। বাঁহগিলা জ্বলিব আছে এতিয়া, চাওক বাঁহগিলাও জ্বলিব। আৰু আধা এয়া মোৰ লগৰ বন্ধু ভায়েক আৰু পুজিটো কুঁৱলী আনিছে ধৱাই দি। মই আপোনালোকক জুম কৰি এবাৰ দেখুৱাই দিছোঁ, কাৰণ ইয়াৰে যাব নোৱাৰে পানী। তো জ্বলিল, আধা জ্বলি গ'ল আৰু শেষত মই এবাৰ দেখুৱাই দিছোঁ পুজিটো একদম ক'লা হৈ গৈছে।